গ্রাহ হাতে আজি মোর প্রাণ
কত বুঝি ভৈলা আমি সকলোৱে গাঁৱৰ গজেন্দ্ৰৰ কথা জানো। গাঁৱৰ গজেন্দ্ৰৰ মাজত সৰু বৰৰ মাজত পানী ঘূৰৰ যুদ্ধ শেষত গজেন্দ্ৰ উপায়ন্ত হৈ প্ৰভুৰ ওচৰত শৰণ লৈছে। ভৈল বুলি শুনিবা জগতে মহাগর্বত গোটেই পৃথিবী ভ্রমণ করু ওই আজি পাইলে কজল গজেন্দ্ৰ আৰু উপায় নাই। তেওঁ ভাবিলে শেষত প্ৰভুৱে যদি আৰু ৰক্ষা নকৰে তেন্তে আৰু কোনো মোক ৰক্ষা কৰিব নোৱাৰে। পানীততো এনেকুৱা কি বস্তু ওলাল যাৰ কাৰণে মই পানীৰ পৰা উঠিব পৰা নাই। জীবনে হয়নে কি রকম জীবনে বিলা প্রাণরে
গজেন্দ্ৰে সোমে পদ্মগুটক ওপৰত তুলি প্ৰভুৰ চৰণত শৰণ ল'লে ভকতক ৰক্ষা কৰিবলৈ ভগৱান প্ৰভুৱে ক'ত নাথাকি থাকিব ভগৱান প্ৰভু আহিল এ হৰিনাৰায়ণ সুদৰ্শন চক্ৰ হৈ লৈলা হৰিনাৰায়ণ সুদৰ্শন চক্ৰ লৈলা এ